পাঠঘৰ অসমৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিজন টেষ্টৰ 7টো অৰ্থাৎ 7 নম্বৰৰ পৰা আমি কোৱেশ্চন কেইটা আলোচনা কৰিম। ঠিক আছে? ৰিভিজন টেষ্টৰ 7 নম্বৰ প্ৰশ্নটো দিছিলে টাৰ্ন দ্য ফলোইং সেন্টেন্সেছ ইনটু ইন্টাৰগেটিভছ। তলৰ বাক্যবোৰ কিহলৈ পৰিৱৰ্তন কৰিব দিছে? ইন্টাৰগেটিভছলৈ। ইন্টাৰগেটিভছ মানে কি? প্ৰশ্নবোধক বাক্য। মানে তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ সলনি কৰা। 1 নম্বৰটো দিছে হি কেন ৰিড। হি পঢ়িব পাৰে। এতিয়া হিটো হৈছে কি? ছাবজেক্ট, কেনটো হৈছে ভাৰ্ব, ৰিডটো হৈছে অবজেক্ট। নে এতিয়া ছাবজেক্টটো চাব প্ৰয়োজন নাই, ভাৰ্বটো চাব লাগিব আমি। ভাৰ্বটো কি ভাৰ্ব হয়? ই হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব। যদি হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব থাকে তেতিয়াহ'লে কি কৰিব লাগিব? সেই ভাৰ্বটো আগলৈ লৈ আহি বাকীখিনি বহাই দিলেই হৈ গ'ল। মানে এনেকুৱা হ'ব কেন হি ৰিড, সি পঢ়িব পাৰেনে? আৰু শেষত কি দিব লাগিব? কুৱেশ্যন মাৰ্ক দিব লাগিব। কুৱেশ্যন মাৰ্ক নিদিলে ভুল হ'ব। প্ৰশ্ন কৰিছে সি পঢ়িব পাৰেনে? এনেকুৱা প্ৰশ্ন হ'ব। ঠিক আছে? 2 নম্বৰটো চোৱা চি ৱৰ্কছ ইন এ হস্পিটেল। তাই এখন হস্পিটেলত কাম কৰে। এতিয়া ছাবজেক্ট হৈছে চি, ৱৰ্কছটো হৈছে মেইন ভাৰ্ব বা একশ্যন ভাৰ্ব, হয়নে? আৰু ইন এ হস্পিটেলটো অবজেক্ট বুলি ধৰা। এতিয়া ভাৰ্বটো চোৱা, মেইন ভাৰ্বটো কিহত আছে? প্ৰেজেণ্ট টেন্সত আছে। এইটো চিটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াতে কি যোগ হৈছে? এটা এছ যোগ হৈছে। হয়নে? এনেকুৱা ভাৰ্ব থাকিলে আমি কিহৰ সহায় ল'ব লাগিব? ডু ভাৰ্বৰ সহায় ল'ব লাগিব। মানে ডু, ডিড, ডাছৰ সহায় ল'ব লাগিব। যদি মেইন ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে তেন্তে ডুৰ সহায় ল'ম। মেইন ভাৰ্বটো পাষ্টত থাকিলে ডিডৰ সহায় ল'ম। আৰু মেইন ভাৰ্বটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বা এছ বা ইএছ যোগ হৈ থাকিলে মেইন ভাৰ্বটোৰ লগত তেতিয়াহ'লে ডাছৰ সহায় ল'ম। এতিয়া এছ যোগ হৈ আছে, গতিকে আমি কিহৰ সহায় ল'ম? ডাছৰ সহায় ল'ম। ডাছ লিখি পেলাই তাৰপিছত চি আহিব আৰু মেইন ভাৰ্বটো কিহলৈ গুচি যাব? প্ৰেজেণ্ট টেন্সলৈ গুচি যাব। এইটো কিহলৈ আহি যাব? প্ৰেজেণ্ট টেন্সলৈ। প্ৰেজেণ্ট টেন্সত সি বহি যাব, তাৰ পিছৰখিনি এনেকৈ লাগি কুৱেশ্যন মাৰ্ক হ'ব। মানে তাই এনেকৈ হ'ব কুৱেশ্যনটো, তাই এখন হস্পিটেলত কাম কৰেনে? এনেকুৱা। ঠিক আছে? 3 নম্বৰটো চোৱা ৰীতা ৰ'ট দ্য এনচাৰ। ৰীতাই কি লিখিছিলে? এনচাৰটো লিখিছিল। ভাৰ্বটো চোৱা কি টেন্সত আছে? লিখিছিল। অতীত কালত আছে, পাষ্ট টেন্সত আছে। গতিকে আমি কিহৰ সহায় ল'ম? ডিডৰ সহায় ল'ম। ডিড ৰীতা, তাৰপিছত এইটো প্ৰেজেণ্ট টেন্সলৈ গুচি আহিব। ৰাইট দ্য এনচাৰ। ৰীতাই উত্তৰটো লিখিছিল নে? তাৰপিছতে কি আহিব? কুৱেশ্যন মাৰ্ক। হ'ল? 4 নম্বৰ চোৱা দে চেং এ ছং। তেওঁলোকে গাইছিল। কি গাইছিল? এটা গান। এতিয়া ছাবজেক্টটো চোৱাৰ প্ৰয়োজন নাই, প্ৰথম চাব লাগিব কি? ভাৰ্বটো কিহত আছে? পাষ্ট টেন্সত আছে। হয়নে? যদি পাষ্ট টেন্সত আছে তেতিয়াহ'লে আমি ডু ভাৰ্বৰ কি সহায় ল'ম? ডিডৰ সহায় ল'ম। হয়নে? ডিড, দে, তাৰপিছত চেংটো প্ৰেজেণ্ট টেন্সলৈ গুচি আহিব। চিং, এই অবজেক্ট, পিছৰখিনি লাগি যাব। শেষত হ'ব কি? কুৱেশ্যন মাৰ্ক। তেওঁলোকে এটা গান গাইছিল নে? এনেকৈ হ'ব। হয়নে? পিছতো চোৱা দ্য বয় ড্ৰেংক দ্য কাপ অফ টি। ল'ৰাটোৱে পিছিল। কি পিছিল? চাহকাপ। এতিয়া আমি প্ৰশ্ন কেনেকৈ কৰিম? ল'ৰাটোৱে চাহকাপ পিছিল নে? এনেকৈ। হয়নে? মেইন ভাৰ্ব চোৱা, মেইন ভাৰ্বটো কিহত আছে? পাষ্টত আছে, গতিকে ডিডৰ সহায় ল'ম। ডিড, দ্য বয়, ড্ৰেংকটো প্ৰেজেণ্টলটো গুচি আহিব। কি হ'ব? ড্ৰিংক, ড্ৰেংক, ড্ৰাংক আমি পাইছিলোঁ ভাৰ্বৰ লিষ্টত। হয়নে নহয়? গতিকে ড্ৰেংকটো কিহলৈ গুচি আহিব? ড্ৰিংকলৈ গুচি আহিব। তাৰপিছৰখিনি লাগি যাব। হয়নে? ড্ৰিংক দ্য কাপ অফ টি। তাৰপিছত কুৱেশ্যন মাৰ্ক। পিছৰটো হি হেল্পছ দ্য প'ৰ। সি দুখীয়াক সহায় কৰে। এতিয়া কুৱেশ্যন কেনেকৈ কৰিম? সি দুখীয়াক সহায় কৰেনে? যিহেতু এতিয়া ভাৰ্বটো চাম প্ৰথমে।
ভাৰ্বটো কিহত আছে হেতু যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াতে এস যোগ হৈ আছে এস যোগ হৈ থাকিলে ইয়াতে কিহৰ সহায় লম ডাছৰ সহায় লম ডাছ হি হেল্প দা পোৰ এনেকে হ'ব আৰু শেষত কোৱেশ্চন মাৰ্ক হ'ব মানে হি দুখীয়া সহায় কৰে নে এনেকে আমি কোৱেশ্চন কৰিম পিছতো চোৱা কবিতা ড্ৰছ নাইস পিকচাৰ্ছ কবিতাই কি আঁকে ধুনীয়া ছবিবোৰ আঁকে এতিয়া মেইন ভাৰ্ব চোৱা কিহত আছে প্ৰেজেন্টত আছে কিন্তু থাৰ্ড পাৰসন হোৱাৰ বাবে ইয়াত কি আছে এস যোগ হৈ আছে গতিকে কিহৰ সহায় লম ডাছৰ সহায় লম ডাছ কবিতা এটো ড্ৰ আহি যাব প্ৰেজেন্ট টেন্সত আহি যাব নাইস পিকচাৰ্ছ একে থাকিব কোৱেশ্চন মাৰ্ক কবিতাই ধুনীয়া ছবিবোৰ আঁকেনে এনেকে আমি প্ৰশ্ন কৰিম পিছতো চোৱা মাই ফাদাৰ ড্ৰভ দ্য কাৰ ভেৰি ফাষ্ট মোৰ দেউতাই গাড়ীখন বৰ বেগাই চলাইছিল এতিয়া পাষ্টত আছে গতিকে ডিডৰ সহায় ল'ম আৰু কোৱেশ্চন কৰোঁতে মোৰ বুলি নিলিখিম ইয়াতে কি কৰিম তোমাৰ মানে এনেকৈ কৰিম এতিয়া মই কৈছোঁ মোৰ দেউতাই গাড়ীখন বেগাই চলাইছিল এতিয়া মোক বেলেগে কোৱেশ্চন কৰিব কেনেকৈ কোৱেশ্চন কৰিব তোমাৰ দেউতাই গাড়ীখন বেগাই চলাইছিল নে এনেকৈ কোৱেশ্চন কৰিব গতিকে ইয়াতে কিহৰ সহায় ল'ম ডিডৰ সহায় ল'ম ডিড ইয়ৰ ফাদাৰ ড্ৰভৰ প্ৰেজেন্ট ফৰ্ম কি ড্ৰাইভ দ্য কাৰ ভেৰি ফাষ্ট তোমাৰ দেউতাই গাড়ীখন বেগাই চলাইছিল নে এনেকৈ হ'ব 9 নম্বৰটো চোৱা দিছ চিলড্ৰেন ৱাছ দেয়াৰ হেণ্ডছ বিফৰ মিলছ এই ল'ৰা ছোৱালীবোৰে কি কৰে সিহঁতৰ আহাৰ আগত সিহঁতৰ হাতবোৰ ধুৱে কেতিয়া ধুৱে সিহঁতৰ আহাৰৰ আগত এই ল'ৰা ছোৱালীবোৰে সিহঁতৰ হাত ধুৱে কেতিয়া ধুৱে সিহঁত আহাৰৰ আগত এতিয়া কোৱেশ্চন কেনেকৈ কৰিম ল'ৰা ছোৱালীবোৰে আহাৰৰ আগত সিহঁতৰ হাত ধুৱেনে এনেকৈ কৰিম হয়নে এতিয়া মেইন ভাৰ্বটো প্ৰেজেন্টত আছে গতিকে কিহৰ সহায় ল'ম ডুৰ সহায় ল'ম ডু তাৰপিছতে আহি গ'ল দিছ চিলড্ৰেন ৱাজ এইটো প্ৰেজেন্টতে থাকিব দেয়াৰ হেণ্ডছ বিফৰ মিলছ পিছত আহিব কি কোৱেশ্চন মাৰ্ক এতিয়া পিছৰ কেইটা এতিয়া 10 নম্বৰটো চোৱা দে ট্ৰেভেলড বাই বাছ তেওঁলোকে যাত্ৰা কৰিছিলে কিহেৰে বাছেৰে নে এতিয়া অতীত কালত সুধিছে কোৱেশ্চনটো অতীত কালত কৰিছিল কামটো গতিকে কোৱেশ্চনটো অতীত কালতে হ'ব কেনেকৈ হ'ব ট্ৰেভেলটো মেইন ভাৰ্বটো পাষ্টত আছে গতিকে ডিড আহিলে ডিড দে এইটো প্ৰেজেন্টত আহি গ'ল ট্ৰেভেল বাই বাছ তেওঁলোকে বাছেৰে যাত্ৰা কৰিছিল নে কোৱেশ্চন মাৰ্ক হয়নে তাৰপিছতো চোৱা পাৰ্থ ইজ এ গুড ছুইমাৰ পাৰ্থ এজন ভাল সাঁতোৰবিদ এতিয়া কোৱেশ্চন কৰিম এইটো হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব গতিকে ইয়াক আগলৈ লৈ আহিলোঁ ইজ এইটো আগত আহিল তাৰপিছৰখিনি পিছত আহি গ'ল আৰু পাৰ্থটো নাম আছে গতিকে ইয়াতে কি হ'ব কেপিটেল লেটাৰে হ'ব হয়নে বাকীখিনি স্মল লেটাৰ হ'ব ইজ পাৰ্থ এ গুড ছুইমাৰ পাৰ্থ এজন ভাল সাঁতোৰবিদ হয়নে এনেকৈ হ'ব পিছৰটো চোৱা দ্য ষ্টুডেণ্টছ ৱেৰ প্লেয়িং ইন দ্য ফিল্ড ল'ৰা ছোৱালীবোৰে খেলি আছিল ক'ত খেলি আছিল ফিল্ডত হয়নে প্লেগ্ৰাউণ্ডত এতিয়া কোৱেশ্চন কৰিব লাগিব ল'ৰা ছোৱালীবোৰে ফিল্ডত খেলি আছিল নে হয়নে গতিকে এইটো ভাৰ্বটো চাব লাগিব কিহত আছে ভাৰ্বটো অক্সিলাৰী ভাৰ্ব গতিকে ইয়াক লৈ আহিলোঁ আগত ৱেৰ দ্য চিলড্ৰেন ষ্টুডেণ্টছ প্লেয়িং ইন দ্য ফিল্ড ল'ৰা ছোৱালীবোৰে ফিল্ডত খেলি আছিল নে অতীত কালত অতীত কালত এনচাৰটো থাকিলে কোৱেশ্চনটো অতীত কালতে কৰিব লাগিব বৰ্তমানৰ কালত কৰিলে ভুল হ'ব হয়নে শেষৰটো চোৱা দে গ' টু স্কুল বাই বাছ তেওঁলোকে বাছেৰে স্কুললৈ যায় এতিয়া আমি কোৱেশ্চন কেনেকৈ কৰিম তেওঁলোকে বা সিহঁতে বাছেৰে স্কুল যায়নে এনেকৈ কৰিম গ' টু প্ৰেজেন্ট টেন্সত আছে গতিকে ডু ভাৰ্বৰ সহায় ল'লোঁ ডু দে এইটো প্ৰেজেন্ট ফৰ্মতে হ'ব
টু স্কুল বাই বাছ শেষত কি দিব লাগিব কুৱেশ্যন মাৰ্ক দিব লাগিব নে এইকেইটা আছিল 7 নম্বৰ কেইটা 8 নম্বৰ কেইটা আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম